Hello everyone, good morning. এতিয়া ৰাতিপুৱা প্ৰায় 10:30 মান হ'ল। আজি হৈছে শাওণ মাহৰ ৪টো সোমবাৰ। ভাবিলোঁ এপাক মন্দিৰৰ পৰাই আহোঁ। মই আৰু মোৰ লগৰজনী মন্দিৰত যাবলৈ এয়া ৰেডি হৈছোঁ। আৰু যিহেতু এই শাওণ মাহৰ বলবমৰ দিনকেইটা প্ৰতিটো সোমবাৰে মন্দিৰত গৈয়ে আছোঁ। আজি যিহেতুকে শেষৰটো সোমবাৰ কিয়নো নাযাওঁ বাৰু, ৰুমত এনেই আছোঁ। তো ওলালোঁ, অকণমান দেৰি হ'ল, তথাপিও একো কথা নাই। আজিৰ এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, তথাপিও আপোনালোকে চাব বুলি বহুত বেছি আশা কৰিলোঁ। আৰু মোৰ এই চেনেলটো নতুনকৈ বনাইছোঁ, যিহেতুকে আপোনালোকৰ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আগৰ ভিডিঅ'কেইটাত বহুত ছাপোৰ্ট পাইছোঁ, ভাল লাগিছে, আৰু এনেদৰে সদায় ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। তো ফাইনেলি লগৰজনীক লগ পালোঁ। ক'ত গ'লা তুমি? এইপিনে আহা। এতিয়া টাইম বহুত অকণমান দেৰিয়ে হৈ গ'ল ন? 12টা বাজি পাৰ হৈ গ'ল ন? দেৰি হৈ গ'ল। সোনকালে আহিব লাগিছিল মন্দিৰ যোৱাৰ কথা যদি। আৰু এইপিনে তাইও মিনি ব্লগছ বনাই আছে। তো গৈ লওঁ, গৈ লৈ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু ভাবিলোঁ বাছতে যাওঁ। ইয়াৰ বাছ ৰখি আছোঁ দুজনী। ৰ'দো কিন্তু বহুত টানকৈ দিছে আজি ৰ'দটো। বাছত যাম বুলি গৈ আছোঁ, এয়া বাছ পালোঁ, গৈ আছোঁ। এইপিনে কি কথা জানেনে, বাছৰ ড্ৰাইভাৰজনেও মানে চিনি নাপায় ক'ত মন্দিৰটো আছে, প্লাছ আমিও চিনি নাপাওঁ। তো নেটৰ সহায়ত, গুগল মেপৰ সহায়ত কেনেবাকৈ আহি পালোঁ বাৰু দুজনে। আৰু এয়া মন্দিৰটো মই জুম কৰি দেখাইছোঁ। ৰাস্তাৰ পৰা আহিলে ৰাস্তাৰ একেবাৰে ৰাইট ছাইডতে হৈছে। এইটো হ'ল কপেশ্বৰ দেৱালয়। আৰু এইপিনে দোকান আছে, চাকি তাকি ল'ব পাৰে। এয়া প্ৰথমবাৰ আহিছোঁ, চিনিও নাপাওঁ তেনেকৈ, গুগল মেপৰ সহায়ত আহি পালোঁ দুজনী। মানুহ হৈছে বাৰু বহুতখিনি। প্ৰথমতে আমি আহি ভাবিলোঁ ভৰি হাতখন ধুই লওঁ, তাৰপাছত চাকি ধূপ লৈ ল'ম। আৰু এইপিনে পাহাৰখন চাওকচোন, ইমান ওখ হয়। তো পাহাৰৰ একেবাৰে মন্দিৰটো কাষতে লাগি আছে। ইয়াত প্ৰায় ৩-৪টামান মন্দিৰ আছে। পৰিৱেশটো কিন্তু খুব ধুনীয়া লাগিছে, খুব ধুনীয়া এটা জেগাত আজি আহিলোঁ, মনটো বহুত বেছি ভাল লাগিছে। এনেও মন্দিৰবিলাক খুব নিৰল পৰিৱেশতে হয় বাৰু, কিন্তু পাহাৰৰ মাজত ছাইডত পাহাৰ, ছাইডত পুখুৰী, খুব ভাল লাগিছে আৰু মনটো আহি। আপোনালোকেও আহিব পাৰে, খুব ধুনীয়া এটা পৰিৱেশ হয়। হাত ভৰিখিনি ধুই এয়া চাকি ধূপ ল'বলৈ আহিলোঁ। ক'ত যায় ৰাস্তাত? এইপিনে তো লগৰজনীক সুধিলোঁ প্ৰথমতে ক'ত চাকি ধূপ জ্বলাব লাগে, কাৰণ তাই প্ৰথমতে এবাৰ আহি পাইছে, সেইবাবে সুধিলোঁ। তো আপোনালোকে যদি আহে এই মন্দিৰটোত আহিব পাৰে, খুব এটা ধুনীয়া মন্দিৰ হয়। মই এড্ৰেছটো দি আছোঁ বাৰু ভিডিঅ'ৰ শেষত। তো ইয়াত প্ৰথমতে এই লাইন চাওকচোন, ইয়াত শিৱলিংগটো আছে, বহুত ডাঙৰ এটা শিৱলিংগ হয়। ইয়াত প্ৰথমতে চাকি ধূপ জ্বলাই লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ। আৰু মোৰ ভাগ্যখন চাওকচোন, ঘৰতে ভাবি আহিছিলোঁ যে গাখীৰ অৰ্পণ কৰিম বুলি শিৱলিংগত। তো দোকানখনত মই গাখীৰ অকণমানে পালোঁ আৰু সেইখিনিয়ে লৈ আহিলোঁ। কিন্তু এটা কনফিউজন থাকিল কি, প্লাষ্টিকৰ বটলেৰে মই শিৱলিংগত ফাৰ্ষ্ট টাইম মানে গাখীৰ অৰ্পণ কৰিছোঁ। এইটো অকণমান কনফিউজন এটা থাকিল আৰু প্ৰভুৰ কৃপাত এইবিলাক একো দায় দোষ নধৰিলে হয় আৰু। তো এনেদৰে মই গাখীৰখিনি ইয়াৰ ওপৰত, শিৱলিংগটোৰ ওপৰত অৰ্পণ কৰি মই যে আগলৈ গুচি গ'লোঁ, মানে শিৱলিংগৰ যিটো মানে আগফালেৰে গাখীৰখিনি বৈ গৈছে, তাৰ পৰা মই অকণমান বটলটো তেনেদৰে গাখীৰ লৈ লৈছোঁ। আৰু এইখিনি মই জানিব পৰা মতে বা এটা নিয়ম আছে আৰু, ঘৰত আনি পেলাই পানী মিক্স কৰি ছটিয়াই দিব লাগে। তো এইভাবে মই লৈ লৈছোঁ। আৰু এনেদৰে ত্ৰিশূল পাতত মই কাপোৰ এখনো আনিছিলোঁ, এইখন ইয়াত অৰ্পণ কৰিলোঁ। তো শিৱ বাবাই ভোলেনাথে একো দায় দোষ নধৰিলে হয় আৰু, ফাৰ্ষ্ট টাইম প্লাষ্টিকৰ বটল ইউজ কৰিছোঁ। তো এনেদৰে ইয়াত চাকি ধূপ জ্বলাই ওচৰৰ মন্দিৰকেইটাতো অকণমান পূজা কৰোঁ, চাকি ধূপ জ্বলাই দিওঁ। আৰু মানুহখিনিয়ে এনেদৰে চাকি ধূপ দি ছাইডত ধুনীয়াকৈ শাৰী পাতি বহি আছে। পৰিৱেশটো খুব ধুনীয়া কৰি ৰাখিছে। আৰু ৰ'দটো কিন্তু বহুত দিছে আজি, খুব টানকৈ ৰ'দ দিছে, আপোনালোকে চাব পাৰে। ৰ'দটো খুব টানকৈ দিছে আজি। আৰু এইপিনে শিৱ মন্দিৰত আমি চাকি তাকি জ্বলাই মেলি
ইয়াতে আমি এতিয়া আহিছোঁ এইটো হনুমান মন্দিৰ হয় এইটো ইয়াৰ ওচৰতে লাগি আছে হনুমান মন্দিৰত পূজা অৰ্চনা কৰি এইবাৰ আহিছোঁ আমি দুৰ্গা মন্দিৰলৈ দুৰ্গা মন্দিৰটোৰ ওচৰতে হনুমান মন্দিৰৰ একেবাৰে ওচৰতে আছে তো ইয়াতো চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ আৰু এনেদৰে নিৰ্মালি লৈ এইবাৰ আহিলোঁ গণেশ মন্দিৰলৈ এয়া বাইদেউজনী আগতে গৈছে এই বাইদেউজনীক মই ইয়াতে লগ পালোঁ বাইদেউৰ মোমায়েকৰ ঘৰো হেনো নলবাৰীতে হয় এনেদৰে চিনাকি ওলাল তো এইবাৰ গণেশ মন্দিৰ পালোঁ এয়া তাত চাকি ধূপ জ্বলাই ধুনীয়া পুখুৰী এটা খুব ধুনীয়া লাগিছে পৰিৱেশ ধুনীয়া এটা ঠাণ্ডা নেচাৰেল হাৱাও আছে ইয়াতে আপুনি এক পাক মাৰোঁতে মই ৰৈয়ে গ'লোঁ তো এই মন্দিৰটো 3 পাক ঘূৰিব লাগে আমি জনামতে মই যিহেতুকে আজি ফাৰ্ষ্ট টাইম আহিছোঁ তেনেকৈ নাজানো বাৰু মোৰ 2 পাক হ'ল আৰু এপাক আছে এইটো গণেশ মন্দিৰ হয় আৰু এপাক ঘূৰি দিছোঁ এনেদৰে তো ইয়াত আহিয়ে প্ৰথমতে পাই গণেশ মন্দিৰটো তাৰ পাছত বাকী কেইটা শিৱ মন্দিৰ থাকে ইয়াত এনেদৰে মন্দিৰ আছে প্ৰথমতে আহিয়ে গণেশ মন্দিৰটো পাই বাৰু কোনফালেদি যায় তো এনেদৰে গণেশ মন্দিৰটোৰ পৰা আহি ইয়াৰ মেইন মন্দিৰটোত সোমাইছোঁ ইয়াত প্ৰসাদৰ বিতৰণ কৰিব তো মানুহখিনি ধুনীয়াকৈ শাৰী পাতি বহি আছে এনেদৰে আৰু বাইদেউ যিহেতু ইয়াৰে লোকেল হয় তো বাইদেৱে মোক লৈ গৈ আছে কিন্তু বাইদেউক হয়তো লগ নাপালে মই ইয়াত নাহিলোঁ হয়ে তো বাইদেউৰ পিছে পিছে এনেদৰে গৈ থাকিলোঁ বাইদেউ ইয়াত শৰাই দিছে বাইদেউ যে হাতত মোনাটো লৈ আছে মানে তাৰ প্ৰসাদৰ গোটেই যোগাৰখিনি আনিছিল আৰু তো এনেদৰে বাইদেৱে মেইন গৰ্ভাগৃহটোলৈ মোক লৈ গৈ থাকিল তেখেতৰ পিছে পিছে মোক গৈ থাকিল আজি মই সঁচাকৈ বহুত সৌভাগ্যৱান মই আজি কাৰণ বাইদেউক লগ পাই গ'লোঁ আৰু তেখেতৰ কাৰণে হয়তো মই জ্যোতিৰ্লিংগটো দৰ্শন কৰিব পাম এয়া পাহাৰৰ একেবাৰে শিলৰ মাজত জ্যোতিৰ্লিংগটো আৱিৰ্ভাৱ হৈছে তো এনেদৰে এইটো মন্দিৰ ইয়াতো চাকি ধূপ দিয়ে হনুমানৰ মূৰ্তি আছে তো ইয়াতো মানুহ আছে বাৰু পাহাৰখন ইমান ওপৰলৈ আছে চাওকচোন ইমান ওখ হয় এয়া একেবাৰে শিলৰ মাজত মেইন গৰ্ভাগৃহটো আছে আপোনালোকক মই দেখাবলৈ ট্ৰাই কৰিম বাৰু এয়া ইয়াতো চাকি ধূপ দিয়া হয় ইয়াত বাইদেৱে ক'লে যে যিহেতু বাইদেউজনী লোকেল হয় পুৰোহিতজনক কৈ দিছে যে এই ছোৱালীজনী আজি নতুনকৈ নলবাৰীৰ পৰা আহিছে ইমান দূৰৰ পৰাই তো মোকো কিবা এটা মন্ত্ৰ মানে কৰি পেলাই সেৱা কৰিব দিলে আৰু এইটো হৈছে মেইন গৰ্ভাগৃহ ইয়াতো মই সেৱা কৰিলোঁ কিন্তু ভিতৰখন অকণমান এন্ধাৰ হৈ আছে ওচৰৰ পৰা মেইন জ্যোতিৰ্লিংগটো চুই চালোঁ বহুত বেছি ভাল লাগিলে মনটো আৰু এই মন্দিৰটো চাংচাৰি ফালৰ পৰা আহিলে টোল প্লাজাটো পাৰ হৈয়ে ৰাইট ছাইডত পাই যাওঁ আৰু ৰঙিয়া ছাইডৰ পৰা আহিলে এইটো লেফ্ট ছাইড হ'ব তো আজিলে ভিডিঅ'টো ইমানখিনিয়ে আছিল আপোনালোকে যদি চাই ভাল পায় লাইক কমেণ্ট কৰিব পাৰে আৰু ছাবস্ক্ৰাইব কৰি ভালে থাকক সকলোৱে ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ